1996 যেতিয়া কোচ ৰাজবংশীসকলক 6 মাহৰ কাৰণে যেতিয়া জনজাতি প্ৰদান কৰিছে সেই সময়ত যদি আপুনি চাই মেডিকেল কলেজ হোক ইঞ্জিনিয়াৰিং কলেজ হোক এনে ধৰণৰ যিকোনো আমাৰ MLAC পলিটিকেল পাৱাৰ হোক সেই কোটাসমূহ কোচ ৰাজবংশীৰ অধিকাংশই কিন্তু দখল কৰিবলৈ সক্ষম হৈছে সেইটোতো এটা উদাহৰণ মাত্ৰ আৰু আহোম জনগোষ্ঠীতকৈ কোচ ৰাজবংশী জনগোষ্ঠীটো একেবাৰে জনসংখ্যাটো বহুত কম কিন্তু আপুনি এটা অনুমান এটা কৰিছে ৰাকেশ দা যদি কোচ ৰাজবংশীক 6 মাহৰ কাৰণে দিয়া অৱস্থাতে যদি আমাৰ তেতিয়া সেই সময়ত কটন ইউনিভাৰ্চিটি হোৱা নাছিল তেতিয়া কটন কলেজ আছিল সেই কটন কলেজৰ অধিকাংশ এছটি ৰিজাৰ্ভেশ্যন কিন্তু কোচ ৰাজবংশীসকলে পাইছিল মেডিকেল কলেজ পাইছিল ইঞ্জিনিয়াৰিং কলেজ পাইছিল কোচ ৰাজবংশীসকলে কিন্তু এতিয়া যদি আহোমসকলক দিয়া যায় কোচ ৰাজবংশীসকলতকৈ আহোমসকলৰ জনসংখ্যা বেছি আৰু বুদ্ধিমত্তাও বেছি সেইবাবে যদি আহোম আৰু কোচ ৰাজবংশীসকলক যদি দিলে তেনেহ'লে আমাৰ জনজাতি ৰাইজে এতিয়া ভয় কৰিবলৈ আৰম্ভ কৰিছে যদি দিয়া যায় তেনেহ'লে আমি মিচিং হিচাপে এই অসমত নাথাকিম হয়তো চুকে কোণে এখন দুখন গাঁও থাকিব পাৰে বা এখন দুখন গাঁও থাকিব পাৰে কিন্তু যিটো আমি ভাৰত স্বাধীনতাৰ পিছত যেতিয়া আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমি কেইটামান অধিকাৰ কেইটামান পাৱাৰ পাই কিনি যিটো আমি নিজকে পৰিচয় দিবলৈ এতিয়া সক্ষম হৈছো এই পৰিচয় কিন্তু এটা সময়ত নাইকিয়া হৈ যাব সেই কথাটো আমাৰ সেই উদ্দেশ্যে আমি এই জোৰ সমদল বিলাক আমি এই কেইদিন বিশদভাৱে আমি ৰূপায়ণ কৰি আহিছো